যাওঁ ব'লা তোৰ য'ত যাব লগা আছে তই গৈ থাক চন্দ্ৰালী তোৰ লগত নাযায় যাম মই ৰমেনৰ লগতেই যাম মাক আজি মই সুধিলো বোলো কি কি ল'ব লাগিব মায়ে ক'লে মইনো কি জানো তাইকে সুধিবি কি লাগে তাইক আয়ুষ আমাৰ বিয়াৰ পাছত বাৰু তোমাৰ মায়ে আমাৰ কথাবোৰত ইণ্টাৰফেয়াৰ কৰি থাকিব নেকি নকৰে কিয় কৰিব মোৰ চব কথাতে মোক হকা বধা দি থাকিলে মোৰ কিন্তু ভাল নালাগিব দেই জীৱনৰ কোন কেঁকুৰিত কি হেৰাল কৰ আশা ক'ত লুকাল বিন্দু চামনৰ বিয়াত মোৰ ফালৰ পৰা কিবা এটা দিব লাগিছিল নহয় তুমি আৰু বেলেগকে কি দিব লাগে প্ৰণৱ গোটেই এৰেঞ্জমেণ্টবোৰ দেখোন তুমিয়ে কৰিছা মই এৰেঞ্জে কৰিছো খৰচ দেখোন আপুনিয়ে দিছে মই মোমায়েক হিচাপে কিবা এটা কণ্ট্ৰিবিউট কৰিব বিচাৰোঁ এইৰা প্ৰণৱ সেইবোৰ নিয়ম আগতে আছিল ঘৰত বিয়া এখন হলে কোনে কি দিব বংশ পৰিয়ালৰ মানুহ বহি তাৰ লিষ্ট বনাইছিল মোমায়েকে যদি চুটকেছটো দিয়ে খুৰাকে জোৰোণৰ গাড়ীখন কিনিয়েকে ভোজৰ মাছখিনি আৰু জেঠাইকে কইনাৰ মেইন চিটযোৰ এনেকে ভাগে ভাগে বস্তু দিছিল আজিকালি অৱশ্যে তেনেকুৱা বিয়া নোহোৱাই হ'ল মানুহে কোনো কাকো সহায় কৰিব নোৱাৰা হৈ আহিল ভগৱানে কৰাত মোক বাৰু তেনেকুৱা সহায়ৰ প্ৰয়োজন নাই নিজৰ ছোৱালীৰ বিয়াত হাত খুলি খৰচ কৰিবৰ কাৰণে ভগৱানে মোক শক্তি দিছে বিন্দেউ আপোনাৰ পইচাৰ অভাৱ বুলি মই ক'ব খোজা নাই কিন্তু মোমায়েক হিচাপে ভাগিনজনীৰ বিয়াত মই কিবা এটা দিব বিচাৰোঁ হ'ব দিবা তুমি তাইক কিবা এটা গিফ্ট দিবা বাৰু তাইক কি লাগে সুধি দিবা গোটেইবোৰ এবাৰ ফাইনেলি চেক কৰি লওঁ পৰহিলে কিন্তু মই কোনো ধৰণৰ এক্সকিউজ নিবিচাৰোঁ বাকীবোৰৰ কাৰণে আপুনি চিন্তা নকৰিব মাত্ৰ নিমন্ত্ৰিত মানুহবোৰক ভালদৰে মাতবোল কৰিবৰ কাৰণে আপুনি সাজু হওক কাক কেনেকৈ মাতবোল কৰিব লাগে তই মোক শিকাব নালাগে কামবিলাক ছিষ্টেমেটিক হ'ব লাগিব কিছুমানৰ ঘৰত দেখো নহয় প্লেনিঙৰ অভাৱত গোটেইখন খেলি মেলি হয় সেইখিনি মই চম্ভালি ল'ম আপুনি চিন্তা নকৰিব পৰহিলে আমাৰ সকলো অফিচ সকলো কাম বন্ধ কৰি দিবি আমাৰ এমপ্লয়ীখিনিক সোনকালে মাতি দিবি 9 বজাত জোৰোণ ওলাই যাব লাগিব মই 8:30 বজাত পূৰা ৰেডি কৰি দিম তোৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিছে সিদিনাটো তোৰ খুৰীয়ে কৈছে বোলে বিষ্ণু নোহোৱা হ'লে এইখন বিয়া নহ'লেইহেঁতেন সেইটো মোৰ দায়িত্ব কিন্তু এটা কথাহে ফাইনেল কৰিব পৰা নাই কি সেয়া মই জানোৱেই নহয় আৰে কিবা এটা লেঠা থাকিবই আৰে পৰহিলে বিয়া আজিলৈকে তোৰ কি কথা ফাইনেল কৰিবলৈ বাকী আছে সেইটো বাৰু বিয়াৰ পাছৰ কথাহে মানে আয়ুষহঁতৰ হানিমুনৰ এৰেঞ্জমেণ্টটো ক'ত কৰিব লাগিব টিকেট আৰু হোটেল চোটেলবিলাক কনফাৰ্ম কৰি থ'ব লাগিব নহয় সিহঁত বা ক'ত যায় সেইটো গম পালে হনিমুনলৈ মই যাম নে আয়ুষ যাম তাক সোধ ক'লে যাব সি যলৈকে যাব বিচাৰে তাৰ ব্যৱস্থা কৰ হানিমুনৰ কথা তোমালোকে চিন্তা কৰিব নালাগে পাপা হানিমুনৰ অফাৰটো শ্যামনৰ মোমায়েকে দিব কি তাই মোক আজি সুধিছিল যে আমি কলৈ যোৱাটো ফাইনেল কৰোঁ মানে তাইৰ মোমায়েকে বোলে গোটেই ট্ৰিপটো গিফ্ট দিব নহ'ব মোৰ ল'ৰাৰ লোকে গিফ্ট দিয়াৰ হনিমুনত যাব এইটো কথা হ'ব নোৱাৰে মই মোৰ ল'ৰাৰ বিয়াৰ বাবে ইমানখিনি কৰিব পাৰিছোঁ যেতিয়া এইখন কামো কৰিব পাৰিম শুন আয়ুষ তই তোৰ শহুৰৰ ঘৰৰ পৰা গিফ্ট পোৱা হনিমুনত যাব কলৈ যাবি বিষ্ণুক কৈ দে সি এৰেঞ্জ কৰিব আজি তোৰ গাৰ্লফ্ৰেণ্ডজনী ক'ত গ'ল কোন গাৰ্লফ্ৰেণ্ড মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই দেই কিয় চন্দ্ৰালী তোৰ গাৰ্লফ্ৰেণ্ড নহয় নেকি চন্দ্ৰালীৰ লগত মোৰ সেইবিলাক একো ৰিলেশ্যন নাই তোক এটা ফ্ৰী এডভাইচ দিওঁ শুন চন্দ্ৰালীৰ লগত টাইম ৱেষ্ট কৰি লাভ নাই তই তাইক যিমান ভাল পাৱ তাই তোৰ লগত চিৰিয়াছলি ৰিলেশ্যনত কেতিয়াও নাহে তই এদিন পস্তাব লাগিব এদিন তোক এনেকুৱা এটা লাট মাৰিব নহয় মোক বিশ্বাস কৰক তাইৰ লগত মোৰ পাছত পস্তাব লগা কোনো সম্পৰ্ক নাই আমি জাষ্ট ক্লাছ ফ্ৰেণ্ড তেনেহ'লে তাই তোৰ কাৰণে মোক চেলেঞ্জ কৰে যে হা কিয় কৰে মই সেইবোৰ একো নাজানো মই নিজে তাইৰ লগত চিৰিয়াছ ৰিলেশ্যন কৰা নাই মোক বুৰ্বক বনাব আহিছ কাৰোবাক বুৰ্বক বনোৱা সাহস বা শক্তি মোৰ নাই তাই যে আজি 2 দিন কলেজ অহা নাই তোক একো খবৰ দিয়া নাই আজি তাইৰ ককায়েকৰ বিয়া নহয় আপুনি বিয়ালৈ যাব নহয় নাযাওঁ যাবলৈ মোক মাতিব লাগিব নহয় নমতাকে যাবলৈ মোক ইমান ফাল্টু বুলি ভাবিছ নেকি আপোনাক মতা নাই আচৰিত তোক মাতিছে মাতিছে মই নাযাওঁ বুলি ভাবিছিলোঁ কিন্তু মই নগ'লে তাই বৰ বেয়া পাব
কলেজৰ কাৰোবাকতো মাতিছে আপোনাক চাগে মাতিব পাহৰি গ'ল মোক মাতক নামাতক সেইটো পিছৰ কথা কিন্তু তই বিয়াত যাব নোৱাৰ বিয়াত যাবলৈ ঠেং দাঙি আছ ন ইয়াত গৈ চন্দ্ৰালীৰ লগত লাইন মৰা ঠাণ্ডা মোৰতো যাবলৈ মন নাই নগ'লে চন্দ্ৰালীয়ে বেয়া পাব কি আৰু গ'লে মই বেয়া পাম আৰু মই বেয়া পালে কি হ'ব পাৰে তই জানই নহয় এইবোৰ বিয়া চিয়াৰ ঠাণ্ডা বাদ দে ভালদৰে পঢ়া শুনা কৰ আৰু মোৰ কথা নামানি যদি তই বিয়াত যোৱা বুলি গম পাওঁ তোৰ ঠেং ভাঙি দিম তুমি এটা কাম কৰিবাচোন তুমি উঠোতে উঠি বাথৰুমত সোমাইছে চাগে আৰু চন্দ্ৰা তাই চাগে উঠাই নাই ইমান সোনকালে ক'ত উঠিব কলেজ যোৱাৰ সময়তহে উঠিব আজি বোৱাৰীজনী ঘৰখনত প্ৰথম দিন তাই সোনকালে উঠি চাহ তাহ খাবলৈ আহিব নোৱাৰে তাইক জানো কিবা কথা কৈ লাভ আছে মই কথা ক'লে যিহে যুক্তি দিব তাইক ক'বা যুক্তিৰে জীৱন নচলে বোৱাৰীৰ সাজত তোমাক বৰ ধুনীয়া লাগিছে সদায় এনেকৈ থাকিবা দেই সোনকালে শোৱাৰ পৰা উঠি এখেতক চাহ একাপ দিবা আচলতে ৰাতিপুৱাৰ চাহকাপ সকলোৱে একেলগে খাব পৰা হ'লে ভাল লাগিলহেঁতেন তুমি এটা কাম কৰিবাচোন তুমি উঠোতে আয়ুষ আৰু চন্দ্ৰাকো জগাই দিবা মই নিজেই বা সদায় সোনকালে উঠিব পাৰো নে নোৱাৰো তাৰ কি গেৰেণ্টি আছে পাপা নুঠিলে কেনেকৈ হ'ব ঘৰৰ বোৱাৰীজনী দেৰিলৈকে শুই থাকিলে নহ'ব দেই তুমি এতিয়া ইখন ঘৰৰ বোৱাৰী গতিকে কিছুমান নিয়ম তুমি এতিয়া সলনি কৰিব লাগিব তুমি কৰবাত যোৱা নেকি অলপ ওলাই যাবলগীয়া আছে বিয়াৰ ছেকেণ্ড ডে কাম আৰম্ভ কৰিলাই নে নাই অফিচলৈ নাযাওঁ বাহিৰতে সৰু কাম এটা আছে আহি যাম চিন্তা কৰিব নালাগে দুপৰীয়া খোৱাৰ আগতে আহি পাবাতো খুব বেছি 1 ঘণ্টা বা 1.5 ঘণ্টা বেছি দেৰি নকৰিবা কিন্তু তুমি ঘৰত নাথাকিলে মোৰ থাকিবলৈ ভাল নালাগিব নহয় তুমি থাকিব পাৰিলেও মোৰহে তোমাক এই বাহিৰত বেছি সময় থাকিবলৈ দিগদাৰ হ'ব প্লিজ তেল মাৰিব নালাগে যোৱা সঁচা কৈছো তোমাক এৰি মোৰ বাহিৰলৈ 1 ঘণ্টাৰ বাবেও যাবলৈ মন যোৱা এটা কথা ভাবো আঁতৰত কাম কৰাবোৰে বিয়াৰ পাছত পত্নীক এৰি বাহিৰলৈ গুচি কেনেকৈ যায় নোৱাৰাবোৰে পত্নীক লগত লৈ যায় মই যদি বাহিৰত থাকি কাম কৰিলোহেঁতেন তেন্তে বিয়াৰ পাছত কামেই এৰি দিলোহেঁতেন এইবোৰ কোৱা কথা আয়ুষ বিয়াৰ পাছত মানুহে বহুত কথাই এডজাষ্ট কৰিবলৈ শিকে হয়তো ময়ো কৰিব লাগিব তোমাৰ পাপাই মোক তাৰ ইংগিত দিছেই পাপাই কি কৈছে বিশেষ একো কোৱা নাই কিন্তু মোৰ ধাৰণা তেওঁলোকে মোক এগৰাকী টিপিকেল বোৱাৰী হিচাপে বিচাৰে মা পাপাই কিবা ক'লে তুমি মানি ল'বা শ্যামল মই মাত্ৰ বিচাৰো তেওঁলোকে তোমাৰ পৰা কেতিয়াও একো দুখ নাপাওক আৰু তুমি তেওঁলোকক সদায় সুখত ৰাখা মা পাপাই তোমাৰ বিষয়ে ভালকৈ কোৱা বুলি শুনিলেই আমাৰ সংসাৰখন সফলভাৱে চলি থকা যেন লাগিব মোৰ ঘৰখনৰ মানুহখিনিৰ সুখ আৰু শান্তিৰ বাবে মই তোমাক বিয়া কৰাইছো শ্যামল সকলোৰে আবদাৰবোৰ পূৰণ কৰি থাকিলে মই সুখী হওঁ শ্যামল তুমি মোক এই কথাটোৰ বাবে বিয়া কৰাইছা মাত্ৰ এই কথাটোৰ বাবে
লাগিছেনে ফটোখন? ভাল লাগিছে। তোমাৰ দেখিছো ফটোত বৰ চখ। চখ আছিল। কালি এলবামটো চাই থাকোঁতেই এইখন ভাল লাগিল, ভাবিলোঁ বনাই লওঁ। আয়ুষ, আমাৰ মাজত যদি কেতিয়াবা কাজিয়া চাজিয়া লাগে, আমি যদি কেতিয়াবা মাতবোল নকৰাকৈ আঁতৰিও থাকোঁ, এইখন ফটোত আমি সদায় এনেদৰে ক্ল'জ হৈ থাকিম নহয়? এই তুমি মোৰ লগত কাজিয়া কৰি কেতিয়াবা মাতবোল নকৰাকৈ থাকিম বুলি ভাবিছা নেকি? ভবা নাই, কিন্তু কেতিয়াবা কিবা কথাত খুটখাট লাগি যাব পাৰিতো। নহ'ব। তুমি মোৰ লগত কিবা লাগিলেও মই একো উত্তৰ নিদিয়াকৈ থাকিম, তেতিয়াতো আমাৰ মাজত কাজিয়া নহয়। ময়ো কাজিয়া কৰা ছোৱালী নহয়, কিন্তু কেতিয়াবা কোনোবাই মোক পচন্দ মতে কাম কৰিব নিদিলে বা মোক অভাৰটেক কৰা যেন দেখিলে মোৰ খংটো উঠে। তেতিয়া কিন্তু তুমি মোক বুজাবা হা, মানে খংটো উঠিলে মই ৰ'ব নোৱাৰা হৈ যাওঁ। আৰু শুনা, মোৰ যদি খং উঠাটো নিবিচাৰা তেন্তে মোৰ কথাত হকা বধা নকৰিবা। তুমি কিবা ভুল কাম কৰিলেও নকৰিম। তুমি একো চিন্তাই নকৰিবা শ্যামল, তোমাৰ খং উঠিবলগীয়া একো কামেই মই নকৰোঁ। সেইকণ বিশ্বাস মোৰ তোমাৰ ওপৰত আছে। ইমান দিনে তোমাক লগ পাই গম পাইছো যে তুমি মোক সুখ দিব পাৰিবা। মই যি বিচাৰো সেয়া তোমাৰ পৰা পাম। কি বিচাৰা তুমি? টকা পইচা সা সম্পত্তিৰ লোভ মোৰ নাই, সেইবোৰৰ অভাৱো মই কোনোদিনে ফিল কৰা নাই। মই মাত্ৰ মোৰ নিজৰ মতে মই জীয়াই থাকিব বিচাৰো। মোক অলপ স্বাধীনতা লাগে। তোমাৰ সেই স্বাধীনতাৰ মাজত মই ক'ৰবাত হেৰাই নাযাওঁতো। নাই, মই তোমাক বাদ দি কিবা বিচাৰিব পাৰো নেকি? তুমি মোৰ কাষত সদায় থাকিবা। মোৰ প্ৰতিটো কামতে তোমাৰ হেল্প লাগিব। মোকোতো তোমাৰ হেল্প লাগিব। চিয়'ৰ, আমাৰ দুয়োটাকে হেল্প লাগিব। বিয়া বোলা বস্তুটো বুজাবুজি আৰু বিশ্বাসৰ এক সম্পৰ্ক, আৰু এই সম্পৰ্কটোৱে মানুহৰ জীৱনটোক আগুৱাই লৈ যায়। বিয়াৰ পাছত কিন্তু বহুতৰ জীৱন ধ্বংসও হয়। এইবোৰ নিগেটিভ কথা নাভাবিবা দেই। বিয়াৰ এসপ্তাহ হোৱাই নাই, জীৱন ধ্বংস হোৱাৰ কথা ক'লাই। মই আমাৰ জীৱনৰ কথা কোৱা নাই নহয়, বেলেগৰ জীৱনৰ কথাহে কৈছো। বেলেগৰ কথাও নকবা। বেলেগৰ নেগেটিভ ছাইডবোৰ কিয় দেখা? পজিটিভবোৰ চাবা, তেতিয়াহে আমাৰ জীৱনটো ভাল হ'ব। বাহ, তুমি দেখোন কেৱল উকিলেই নহয়, ফিলচফাৰো। মই তোমাৰ কাৰণে ফ্ৰেণ্ড, ফিলচফাৰ, গাইড সকলো হ'ব। এই মাইনা ক'ত? উঠাই নাই নেকি? উঠিলে দেখোন। অথনিয়ে উঠি গ্ৰীণ টি একাপ খাইছিল নহয়। ৰুমত এক্সাৰচাইজ কৰি আছে চাগে। তাই যে ৰাতিপুৱাই উঠি এক্সাৰচাইজ কৰিবলৈ অভ্যাসটো কৰিছে, ভাল কথা হৈছে নহয়? এক্সাৰচাইজ নকৰিলে বোলে আৰু শকত হৈ যাব। শকত হোৱাৰ ভয়ত ভালকৈ খোৱা বোৱাও নকৰে নহয়। খোৱা বোৱাত অলপ যত্ন ল'বলৈ ক'বা, নহ'লে বডি চেলবোৰ দুৰ্বল হৈ যাব নহয়। চেলবোৰ দুৰ্বল হৈ গ'লে বেমাৰে সোনকালে লাই পাবতো। জানো আজিকালি ল'ৰা ছোৱালীবোৰৰ এইবোৰ কি ধং, কিবা পাউডাৰহে খায় দেখোন। যিকেইটাহে ভাত খাব দেখিলে খংহে উঠে। মাইনা, মাইনা, শুনিছনে? চাওঁ ইপিনে আছোন, কি কৰি আছনো? কি হ'ল কোৱা? ইমান দেৰি নোখোৱা নোবোৱাকৈ কি কৰি আছিলি? ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰি আছিলো। কি হ'ল? বহ, একেলগে ব্ৰেকফাষ্ট কৰোৱা। তোমালোকে খোৱাচোন, মই খামতো। পাপাৰে একেলগে খাব খুজিছে ব আকৌ। মই যেতিয়া তেতিয়া যি টি বস্তু নাখাওঁ ন। মোৰ টাইম হ'লে কিবা এটা খাম বাৰু। তোমালোকে খোৱাচোন। মাৰে কৈছে তই বোলে খোৱা বোৱা ভালদৰে নকৰ। মই ঠিকে খাওঁতো পাপা। মা, পাপা কিয় এনে কথাবোৰ লগাই আছা? তই ভাত কিমানকেইটা খাৱ? হোষ্টেলত থকা ছোৱালী, ভাতকেইটা যদি ভালকে নাখাওঁ কেনেকুৱা হ'ব? বডিটোৰ কাৰণে যিমানখিনি লাগে সিমানখিনি খাওঁতো। ভাতহে নাখাওঁ। ভাত বেছি খোৱাটো বেয়া। ভাতত বহুত ফেটছ থাকে, আৰু তোমালোকেও ইমান ভাত চাত খোৱাটো কমাবা দেই। কাম নাই আৰু, খালি ভাত ভাত ভাত। আমি তোৰ দৰে ফিগাৰ মেইনটেইন কৰিব লগা নাই দে। আমাৰ চৰ্বি বাঢ়িলেও বাঢ়ক। কিনো মানে, খোৱাটোৱে কাম নেকি? আচ্ছা কচোন, তইনো নাখাই নবৈ কি কৰিম বুলি ভাবিছ? চিনেমাৰ হিৰইন হবি নেকি? না, মোৰ ইণ্টাৰেষ্ট মডেলিঙত হয়।
যি কৰ ভালদৰে কৰিবি এটা এম্বিশন এটা টাৰ্গেট ৰাখি কাম কৰি যাবি তেতিয়াহে উন্নতিৰ জখলাত বগাব পাৰিবি তাৰমানে তুমি তাইক মডেলিং কৰিবলৈ এৰি দিবা তাই যদি কনফিডেন্স আছে কৰক দিয়া কিন্তু তাকে বেষ্ট আৰু বেষ্ট মডেলিং হ'ব লাগিব শুন মাইনা যি কাম কৰ তাকে নিজক বহুত ওপৰলৈ নিব পৰাকৈ কৰিবি বুজিলি আণ্ডাৰষ্টেণ্ড থেংক ইউ পাপা